আপুনি যদি বৰদোৱা থানলৈ আহে দুজন ব্যক্তিক দেখা পাব। প্ৰথম ব্যক্তিজনৰ হাঁহি লগা কথাবোৰ আৰু গানেৰে আপোনাৰ মন গান গাই সকলোৱে ভাল পায়। আপুনিও গায় আৰু ময়ো গাওঁ। তেতিয়া কিছুমান এনেকুৱা ধৰণৰ শিল্পীয়ে গান গায় যি গানত থাকে এটা এটা কাহিনী। আহকচোন চাওঁ। নিজৰ দুখ কষ্ট অনুভৱ নকৰাকৈ হাঁহি আৰু গানেৰে আনক আনন্দিত কৰি অহা বুধেশ্বৰৰ দুয়োখন ভৰি একেবাৰে বিকল। মই মুদমদি পোৱা হৈ যায়